বাবু উঠিব হল নে নাই তোৰ ইমান চিঞৰি থাকিব নালাগে নহয় উঠিছো ৰ ঐ তোৰ এতিয়া আহিবলৈ হোৱা নাই টাইমটো চা কিমান হৈছে সোনকালে আতয় গৈ আছো ৰ গৈ আছো ঐ ঋতু চাচোন চা ইমান মৰম লগা ছোৱালী তাৰ চকু জুৰি চাচোন পাগল হৈ যাবি মোৰ টাইম নাই তই চাই থাক আৰে বাবা চাচোন চা না আৰে কোনজনীও সেইজনী চুইজাৰ পিন্ধি আহিছে যে সৌজনী নেকি কেনে লাগিছে এইবোৰ চাই কুছ ফাইদা নেইয়ে সেইবোৰে আমাক এনেও পাত্তা নিদিয়ে মেঘালী সোনকাল কৰ না দেৰিয়ে হ'ল নেহা আজি মোৰ মনটো ভাল নহয় অ' কি হ'লনো আজিৰ দিনটোত মোৰ মা আকস্মিক দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল বিলুপ্ত হৈ গৈছিল মোৰ মা শব্দটো সেইবোৰ বাদ দে অতীত সদায় অতীত এটা কাম কৰোঁ দে আজি ক্লাছ নকৰোঁ ফুৰি আহোঁগৈ ব'ল অ' মেঘালী সৌ যে অকণমান দূৰত গোপাল মন্দিৰটো আছে তালৈ যা ব'ল ঋতু সেইদিনা যে দেখিছিলোঁ ছোৱালীজনী সৌজনী চাচোন ক'ত দেখিছোঁ এতিয়া কি হ'ল তই বুদ্ধু যে বুদ্ধুৱে আৰু নহয় অভি মই বুদ্ধু নহয় মোৰ মনত প্ৰেম ভালপোৱা সজীৱ হৈ আছে মই প্ৰেমৰ পূজাৰী কিন্তু পূজা কৰিবলৈ ফুলৰ অভাৱ ফুল তই কি ফুলৰ কথা কৈছ মই হ'লে একো বুজি পোৱা নাই অৰ্থাৎ টকা অভি আজিৰ যুগত প্ৰেম কিনা বেচা হয় প্ৰকৃতত প্ৰেম কি আজিৰ ছোৱালী নেজানে ঐ কি ভাবি আছ ব'ল দুটা আইচক্ৰীম খাই আহোঁ ঐ হেল্ল' শুনিছনে যা তই এই দুটা আইচক্ৰীম লৈ আহ মই অলপ ইয়াতে আছোঁ নাজানো দে তোৰ কি হ'ল বাৰু হ'ব দে ঐ চুৰ 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 ধৰ ধৰ মোৰ বেগটো নিলে ঐ ঐ ৰ তাক ধৰ ৰ বাপেকে ৰ ৰ'ব কৈছিলোঁ তক বেগটো দে এইটো লওক ঐ ঋতু যাব লাগে তেওঁ কোন বাৰু নামটো বা কি আছিল ঘৰ বা ক'ত ফোন নাম্বাৰটো আনিব পাৰিলোঁ থাক এতিয়া হাবুডুবু খাই হাবুডুবু নাখাওঁ মই কাইলৈ লগ কৰিমেই নেহা উঠ না কলেজলৈ নোযোৱা
মেঘালী আজি সূৰ্যটো ক'ৰ পৰা ওলাইছে অ' ধেমালি বাদ দে উঠা যদি উঠ নহ'লে মই অকলে যাওঁ মেঘালী আজি মোৰ গাটো ভাল নহয় অ' নহ'লে আজি মই নাযাওঁ দে তোৰ পৰাই নোটছখিনি লৈ ল'ম হ'ব দে বাৰু মই গৈ থাকোঁ এক্সকিউজ মি আপুনি হয় কওকচোন মই মেঘালী এণ্ড থেংক ইউ কিহৰ বাবে সেইদিনা আপুনি আপোনাৰ পাৰ্চটো যে সেই দগাবাজৰ পৰা উদ্ধাৰ কৰি আপোনাৰ হাতত তুলি দিছিলোঁ হয় হয় সেইবাবে বাৰু আপুনি যদি এইপিনে যাই আছে মোকো সংগী কৰি ল'ব পাৰে ঠিক আছে ব'লক মই কলেজ পালোহি ঠিক আছে তেন্তে ভাল লাগিল কথা পাতি নেক্সট টাইম আকৌ লগ পাম অ'কে বাই 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 শুনকচোন ৰ'বচোন ৰ'ব তুমি এনেকৈ দৌৰি আহিছা যে মই আপোনাৰ নামটো সুধিব পাৰিলোঁ মোৰ নাম ঋতু বৰুৱা আৰু ফোন নম্বৰটো ঠিক আছে লওক ঠিক আছে মোৰ আপোনাক বহু কথা ক'বলগীয়া আছে ক'ৰ পৰা আৰম্ভণি কৰোঁ মই ভাবি পোৱা নাই কেনেকুৱা কথা এজন যুৱকে এজন যুৱতীক কি দিব পাৰে নেজানো আপুনিয়ে বুজাই দিয়ক নেজানো কি হৈছে যিদিনাৰ পৰা আপোনাক লগ পাইছোঁ মোৰ মনটোৱে কেৱল আপোনাকে বিচাৰি আছে কওঁ নকওঁ বুলি ভাবি অন্তৰখনত যে হুলস্থুল হৈ আছে মই আপোনাক কোনো পধ্যে হেৰুৱাব নোখোজোঁ মেঘালী মই নেজানো তোমাৰ অন্তৰৰ কথা মই এজন বাপ মাৰা ল'ৰা মোৰ বয়স 5 বছৰ হওঁতে মোৰ দেউতা হৃদৰোগত ঢুকালে মোৰ বয়স 5 বছৰৰ পৰা মায়ে অংগনবাড়ী কেন্দ্ৰত কষ্ট কৰি কাম কৰি মোক ডাঙৰ দীঘল কৰে পঢ়ুৱাই ইত্যাদি মই মাথো মাৰ ভৰসা আৰু নক'ব এতিয়া নাজানো কি হ'ল কথাখিনি মনত ৰাখিব নোৱাৰাৰ বাবে মই কৈ দিলোঁ নাজানো কি হৈছে যিদিনাৰ পৰা আপোনাক লগ পাইছোঁ মোৰ মনটোৱে কেৱল আপোনাকে বিচাৰে কওঁ নকওঁ বুলি ভাবি অন্তৰখনত যে হুলস্থুল কৰি আছে মই আপোনাক কোনো পধ্যে হেৰুৱাব নোখোজোঁ মই আপোনাক কোনো পধ্যে হেৰুৱাব নোখোজোঁ ঋতু মেঘালী তুমি এইপিনে যে ঋতু তুমি মোক দিশহাৰা কৰিলা এবাৰ কোৱা না আই লাভ ইউ বুলি মই এইবিলাক ক'ব নোৱাৰোঁ কিয় ক'ব নোৱাৰা এটা সামান্য উত্তৰৰ বাবে ইমান শাস্তি দিব লাগেনে মেঘালী তোমাৰ ঘৰলৈ দেৰি হ'ব আৰু মোৰো এতিয়া যাব পাৰা পিছে তুমি বিয়া হ'বলৈ সাজুনে আৰু মই আই লাভ ইউ চাই লাভ ইউ ক'ব নোৱাৰোঁ কিন্তু ভাল পাওঁ বুলিতো ক'ব পাৰোঁ
কিয় ভাই কি দেখিলোঁ এইবিলাক কি হ'ল মানে তই যি দেখিছ সেয়াই দে তই বোলে প্ৰেমৰ পূজাৰী প্ৰেম ভাল পোৱা কি একো নাজানয়ে প্ৰেম কি হয় মই নেজানিছিলোঁ কিন্তু যেতিয়াৰ পৰা মেঘালীক লগ পালোঁ প্ৰেমৰ অৰ্থ বুজি পালোঁ